বনাম পচলা খাৰ। এতিয়া মই পচলা আনিলোঁ, এতিয়া খাৰ বনাম। এতিয়া মোৰ পচলা কাটি হৈ গ'ল, এয়া দেখিছে বহুত মিহি মিহিকৈ কাটিছোঁ পচলাখিনি। পচলাখিনি কটাটো মিহি হ'লে তৰকাৰীখন ধুনীয়া হয়, ধুনীয়াকৈ গলি যায়। আৰু এয়া দেখিছে এইখিনি ডখৰ ডখৰকৈ কাটি চেপি লৈছোঁ। এইটো চেকুৰা বুলি কয়। এইটো পচলাত চেকুৰাটো দিব লাগে। এনেকৈ চেপি লৈছোঁ চেকুৰাখিনি। আৰু পচলাখিনি আপোনালোকে যদি মিহিকৈ কাটিব নোৱাৰে অলপ এনেদৰে খচি ল'ব। আৰু এইফালে এইখিনি বুট দাইল তিয়াই থৈছিলোঁ, মচুৰ দাইলো এইখিনি তিয়াই থৈছিলোঁ। এইফালে কঁঠাল গুটি গুচাই থৈছোঁ। আৰু এইখিনি মচলাখিনিত লৈছোঁ মই বগা সৰিয়হ, ক'লা সৰিয়হ, নহৰু, আৰু ইয়াত মই নিমখ দিয়া নাছিলোঁ। এতিয়া নিমখটো ইয়াত দি দিছোঁ। খাৰৰ তৰকাৰীত নিমখ সদায় মই পাছত দিওঁ। ইয়াত এতিয়া পানী অলপো দি দিছোঁ। এতিয়া এইখিনি ভালদৰে উতল এটা আহিলে হৈ যাব। এতিয়া এইখিনি হৈ গ'ল। আপোনালোকেও এনেকৈ পচলা তৰকাৰী বনাই খাব।